দেহি ইমান ধুনীয়া ধুনীয়া ইমানেই ধুনীয়া ইয়াক যদি হিজিৰা এটা লগত আনিলে বহাই দিয়া যায় একেলগে তেতিয়াও তোমাকেই ধুনীয়া লাগিব খোপা ফুল কতে পালা ও দেহি দেখাতো ই একেবাৰে লেডিছে কিন্তু ইয়াৰ ভিতৰৰ মাল বস্তুবিলাক নাই এখন গাত ললে লেডিছ হৈ নোযোৱা তাৰ কাৰণে ভিতৰত অৰিজিনেল মাল বস্তু লাগিব যিটো নেকি তোমাৰ নাই समझ रहे हो তো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো আন্টাৰ ৰষ্টিং ভিডিঅ'লৈ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম খোপা ফুল কতে পালা ইয়াৰ লাষ্ট চোৱা যদি তোমাৰ মাল বস্তুবিলাক অৰিজিনেল হোৱা হ'লে তুমি মোৰে হলা হয় শব্দৰে নহয় বুকুৰ মাজত আলফুলে খাবতে চেটডালৰে বুজাব বিচাৰো কিমান ভাল পাওঁ তোমাক কিমান ভাল পাওঁ তোমাক আগতে ইয়াৰ চেটডালে ছোৱালীক ভাল পোৱা বুজাব নোৱাৰিলে সেইকাৰণে ইয়াক ছোৱালীয়ে চুলিত মুঠি ৰঙা কৰি থৈ গুচি গ'ল অ' দাদা তুমি ছোৱালীয়ে মুতিলে ওচৰত গৈ চাই থাকা নেকি নহলে চা মাটিত আৰু বেকা অলপ হৈ দে মাৰিম কটি ঠাই ঠাই মেইন কথা হ'ল যে ইয়াৰ চেটডালে মাৰি মাৰি ই বহুত ডাঙৰ কৰি থৈছে তুমিয়ে কৰি দিয়া কটিবোৰে কি নিজকে বৰ ডাঙৰ চেলিব্ৰিটি ভাবিছ নেকি কেলা কটিবোৰক এনেকাকে কটি মাৰিম নহয় ভাল ভাল কমেণ্ট কৰা চাই লবি ভাই বেয়া পিটিং ঘৰত যাই কেনে গেলা হৈ চুট বললে গাভী নিয়ম আছে চালা ই কালি মৰা মানুহ এটা মই মেডিকেলত লগ পাই আহিছোঁ আৰু মেডিকেল এখন হৈ লাগলা নাম নথকা মেডিকেল ভাল ভাল কমেণ্ট কৰা চাই লবি তোকতো মাৰিবই কমেণ্ট তোৰ চেটডাল কাৰণ বহুত ডাঙৰ আৰু মইতো পালে তোক ডাইৰেক্ট ভলুকা বাঁহ গুৰি ভৰাই দিম এনেকুৱা প্ৰাণী আছে যি নেকি ভগৱানে নিদিলেও নিজে হোৱা বহুত আশা থাকে যদি আগত হেডলাইটকেইটা থকা হ'লে তোক একেবাৰে দেখাত ৰাণু মণ্ডলৰ দৰে লাগিল হয় गजब बेइज्जती है পৰা পেটুকুট মেখেলা চু কৰি আনি পিন্ধিলেই মাইকী হৈ নাযাওঁ তোক আমাৰ ভাষাত ক'বলৈ হ'লে হিজি ৰা शर्म करो भगवान से डरो भोसड़ी वालों भगवान से डरो ভিতৰত আজি মাতে সামৰণি মাৰিছোঁ ভিডিঅ'টো একচুৱেলি ধেমালি কাৰণে বনোৱা হৈছে কোনো গাত চিৰিয়াছলিকৈ পাতি ল'ব নালাগে আৰু যদি ভিডিঅ'টো ভাল লাগিলে চাই তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু তুমি যদি চেনেলটো নতুনকৈ আহি পৰিছা তেনে ছাবস্ক্ৰাইব কৰি ল'বা তো পুনৰ এটা ভিডিঅ' লগ পাব দিছোঁ তেতিয়া আজিলৈকে এৰিছোঁ